ছাত্ৰছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ পাঠ্যপুথিৰ জিকিৰ কবিতাটোৰ মূল ভাৱ। এতিয়া চাওঁ আহা। পাঠ 2 জিকিৰ। প্ৰশ্ন: জিকিৰ কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ: জিকিৰ কবিতাটিৰ জৰিয়তে কবি আজান ফকীৰ দেৱে ক'ব বিচাৰিছে যে আল্লাহ বা ভগৱানেই হ'ল পৰম দয়ালু, আল্লাই হৈছে দয়াৰ মালিক, কৰুণাৰ সাগৰ। কবিয়ে এই পৃথিৱীখনক সাগৰৰ লগত তুলনা কৰিছে। মানুহৰ সংসাৰ যাত্ৰা অতি কষ্টময়। এই কষ্টকৰ জীৱন যাত্ৰাত মানুহে সংসাৰ সাগৰৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰে বা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হৈছে হৰি ভক্তি বা আল্লাৰ দোৱা। কবিয়ে কৈছে যে মানুহে আল্লাহক চিন্তা কৰি গুৰুৰ চৰণত মনটো অৰ্পণ কৰিব লাগে। কাৰণ গুৰুৰ অবিহনে জ্ঞান ভক্তি আৰু মুক্তি মাৰ্গত আশ্ৰয় নাই এই সংসাৰ সাগৰত। সেয়ে কবিয়ে গুৰুৰ চৰণত মনটো ভজিবৰ বাবে আহ্বান জনাইছে। পানীয়ে মানুহৰ পিয়াহ নিবাৰণ কৰে, অথচ পানীয়ে নিজৰ গুণৰ কথা নাজানে। সেইদৰে জুইৰো উত্তাপ আছে, কিন্তু সেই কথা জুইয়ে নাজানে। আতুৰজনে যদি পিয়াহত পানী আৰু জাৰত অগ্নিক চিনি নাপায়, তেন্তে গোটেই সংসাৰত বিচাৰি ফুৰিলেও একো লাভ নহ'ব। ঠিক তেনেদৰে ভগৱান থাকে প্ৰকৃত মুছলমানৰ অন্তৰত, যিয়ে মায়া মোহ ত্যাগ কৰিব পাৰিছে। সেয়ে কবিয়ে কৈছে মানুহে নিজৰ হৃদয়ত অৱস্থিত ভগৱানক বা আল্লাহক নিজৰ অজ্ঞতাৰ বাবে চিনি নাপায় বা তেওঁক বিচাৰি নাপায়। তেওঁক বিচাৰি মানুহে হাবাথুৰি খাই মক্কালৈ ঢাপলি মেলে। ইছলাম ধৰ্মী লোকসকলৰ বাবে মক্কা অতি পবিত্ৰ স্থান। তেওঁলোকৰ বিশ্বাস মক্কালৈ গ'লে তেওঁলোকে আল্লাহৰ সহায়ত সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। যেনে শাল আৰু শ'ল মাছৰ লগত যিদৰে দৰিকা মাছৰ টপালিয়ে প্ৰভাৱ পেলাব নোৱাৰে, ঠিক তেনেদৰে আল্লাহৰ দূত অৰ্থাৎ বিশ্বাসীজনক চিনি নোপোৱাজনে মক্কালৈ গৈ আল্লাহক বিচাৰি হাবাথুৰি খালেও একো প্ৰভাৱ নপৰে। কিয়নো আল্লাহ লুকাই থাকে প্ৰকৃত মুছলমান বা মুমিনৰ অন্তৰতহে। মক্কাৰ দুৱাৰতে পবিত্ৰ তীৰ্থস্থান অৱস্থিত। হিন্দুসকলৰ কাৰণে ত্ৰিবেণী অৰ্থাৎ গংগা যমুনা সৰস্বতীৰ সংগমস্থলৰ নিচিনাকৈ মক্কাৰ দুৱাৰো ইছলামধৰ্মীসকলৰ কাৰণেও অতি পবিত্ৰ স্থান। ত্ৰিবেণী ঘাটত জীৱই পাৰ্থিৱ মায়া বন্ধনৰ পৰা মুক্তি লাভ কৰি মুক্তিৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰে। কিন্তু মায়াৰ প্ৰভাৱে মানুহৰ সংসাৰৰ প্ৰতি অধিক আকৰ্ষণ কৰি ৰখাৰ পাপ পুণ্যৰ বিচাৰ কৰিব নোৱাৰি জীৱই পথভ্ৰষ্ট হয়। মানুহে প্ৰকৃত শান্তি কেৱল ভগৱানক চিন্তা কৰিহে অৰ্জন কৰিব পাৰি। কবিয়ে কৈছে যে সংসাৰৰ মায়া মোহে এনেকৈ আৱৰি ৰাখে যে মানুহে আল্লাহৰ চিন্তাতকৈ পাৰ্থিৱ সুখ দুখতহে বেছিকৈ মগ্ন থাকে। সঁজাত পুহি ৰখা মইনা চৰাইৰ দৰে সঁজাৰূপী দেহত জীৱই বা আত্মাই বিচৰণ কৰি থাকে। জীৱৰ আচৰণে মানুহক সুখী কৰে যদিও জীৱন অনুপস্থিত মইনাবিহীন সঁজাৰ দৰে দেহৰ কোনো মূল্য নাথাকে। যেনেকৈ সঁজাৰ পৰা মইনা চৰাইটো ওলাই গ'লে সঁজাটোৰ মূল্য নোহোৱা হৈ পৰে, ঠিক একেদৰেই মানুহৰ দেহৰ পৰা জীৱ ওলাই গ'লে সঁজা ত্যাগী মইনাটোৰ দৰেই দেহটো সকলো মায়া মোহৰ পৰা মুক্ত হৈ পৰে। কবিয়ে শেষত কৈছে যে মানুহৰ জীৱন ক্ষণস্থায়ী। আমাৰ দেহৰ পৰা জীৱ বা আত্মাটো ওলাই গ'লে সংসাৰৰ বন্ধনৰ পৰা জীৱই মুক্তি পায়। মৃত্যুৰ পিছত আমাৰ শৰীৰটোৰ কোনো মূল্য নাথাকে। জীৱ দেহত থকালৈকেহে
মানুহে জীৱন্ত হৈ থাকে। সেয়ে অস্থায়ী দেহক লৈ অহংকাৰ কৰাৰ কোনো যুক্তি নাই বা থাকিব নালাগে। ধন্যবাদ।